যোৱা 21 মাৰ্চ 2022 আমাৰ তামোলপুৰ থানাৰ অন্তৰ্গত দৰংগা মেলা আৰক্ষী চকী তাতে আমাৰ এটা মিচিং কমপ্লেইণ্ট ৰেজিষ্টাৰ হয় আৰু তাতে মাইনৰ ছোৱালী এগৰাকী 17 years এপ্ৰক্সিমেটলি দৰংগা মেলা অঞ্চলৰে হয়, তাই নিৰুদ্দেশ হোৱা বুলি আমি এটা খবৰ পাওঁ আৰু তাৰপিছত আমি তদন্ত ষ্টাৰ্ট কৰোঁ ইমিডিয়েটলি আৰু গোটেইখিনি তদন্ত কৰাৰ পিছত আমি গম পাওঁ যে হাইলাকান্দিত আলগাপুৰ অঞ্চলৰ তাতে নিজামুদ্দিন বোলা যুৱক এজন আছে, ইজ এপ্ৰক্সিমেটলি 24 years old, বেংগলোৰত তেওঁ কৰ্মৰত হৈ আছিলে আৰু বেংগলোৰৰ পৰা আহি এই যুৱকজনে আমাৰ এই মাইনৰ ছোৱালীজনীক দৰংগা মেলা অঞ্চলৰ পৰা ইয়াৰ পৰা ছোৱালীজনীক মানে অপহৰণ কৰি পেলাই বা ফুচুলাই যিয়ে নহওক বিভিন্ন কাৰণবশতঃ তাইক লৈ যায় আৰু সেইটো গোটেইখিনি ইনফৰ্মেশ্যন পোৱাৰ পিছত আমি গোটেইখিনি খবৰটো ডেভেলপ কৰোঁ আৰু ডেভেলপ কৰাৰ পিছত পৰহি ৰাতি আমি মানে 25th ৰাতি মাইনৰ ছোৱালীজনী আৰু এজন একিউজড যুৱক আছে নাজিমুদ্দিন, দুয়োকে আমি তেওঁৰ ঘৰৰ পৰা আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ আৰু তাতে এই ক্ষেত্ৰত আমাৰ হাইলাকান্দিৰ আমাৰ আলগাপুৰ পুলিচ ষ্টেচনৰ যিখিনি বিষয়াৰ কৰ্মচাৰী আছে তেওঁলোকে আমাক যথেষ্ট পৰিমাণে সহায় সহযোগ কৰিছে আৰু এই ক্ষেত্ৰত আমাৰ তামোলপুৰ পুলিচ ষ্টেচন কেছ নম্বৰ 57/22 আণ্ডাৰ ছেকশ্যন 366A ভাৰতীয় দণ্ডবিধি আইনৰ এই ধাৰাটো আমাৰ ইয়াতে ৰুজু কৰা হৈছে। এই অভিযানৰ নেতৃত্ব কোনে লৈছিলে? আমাৰ গোটেই তামোলপুৰ পুলিচ টিমে চাই আছিলোঁ গোটেই ইনভেষ্টিগেশ্যনটো আৰু আমাৰ ৰিকভাৰ কৰিবৰ কাৰণে ছোৱালীজনীক আমাৰ দৰংগা মেলা আৰক্ষী চকীৰ যি ভাৰপ্ৰাপ্ত বিষয়া আমাৰ সহকাৰী আৰক্ষী উপ পৰিদৰ্শক গোপাল দলে তেওঁ নেতৃত্বত কৰিছিল।